Hey guys, welcome back to my YouTube channel. আজি কোনো vlog নহয় guys. মোৰ 3 দিন হ'ল পাৰ্সেল এটা আহিছিল। মই আনবক্সিং কৰিব পৰা নাছিলো কাৰণ মোৰ এক্সাম চলি আছিল। আজি ভাবিছো পাৰ্সেলটো আনবক্সিং কৰি আপোনালোকক দেখাও। চাই থাকক ভিডিঅটো। পাৰ্সেলটো লৈ ললো, চাই থাকক। মই কেচি লৈ ললো, কাটি আছো, চাই থাকক। মোৰ অলপ দিগদাৰ হৈছে কাৰণ মই এখন হাতত মোবাইল লৈ আছো, এখন হাতেতে আনবক্সিং কৰি আছো, চাই থাকক। পিছলে ভাল আনবক্সিং দি আছো, চাই থাকক। পিছলে ভাল আনবক্সিং দিম, চাই থাকক। পাৰ্সেলটো কাটাই নাই, লাহে কাটি আছো, চাই থাকক। কাটি আছো, চাই থাকক। চাই থাকক। পাৰ্সেল খুলি দিলো। এতিয়া ওলাই আছো ভিতৰৰ পৰা বস্তুটো, চাই থাকক। এইডালে হৈছে গৰিলা পড, চাই লওক। মই ভিতৰটো খুলি দেখাই আছো, চাই থাকক। আপোনালোকক লাগে যদি ডেসক্ৰিপচনত লিংকটো দি দিম, অৰ্ডাৰ দি লৈ ল'ব পাৰে। ভিতৰত চাওক, একো নাই। আৰু এইডালে হৈছে গৰিলা পড, খুলিছো, চাই থাকক। বিল পেমেন্টৰ কাগজ দিছে, ভিতৰত সোমাই দিছে গৰিলা পডৰ, চাই থাকক। নেদেখাও দিয়ক খুলি। নথিপত্ৰ দিছে। এইটো মেইন বস্তু, এইটো নহলে আমি ভিডিঅ' বনাব নোৱাৰিম। এইটো এটা ৰিমোট দিছে, ব্লুটুথে দি কানেক্ট কৰি ল'ব পাৰি। টাইপডাল যতে ওচৰত থৈ কিনে আমি ৰিমোটটো দি ফটো উঠিব পাৰো, ভিডিঅ' বনাব পাৰো। এইডালে হৈছে গৰিলা পড, চাই লওক। গৰিলা পডডাল বেছি দাম নহয়, আপোনালোকে আনিব পাৰে যোনে ভ্লগ বনায়। চাওক মেইন বস্তুডাল ভাল লাগিছে নাই কমেন্ট কৰি জনাব। এইডালে হৈছে গৰিলা পড মোৰ। আজিৰ পৰা পুৰা ভ্লগ বনাম। এইদিন বনাব পৰা নাছিলো, সৰি গাইজ। এতিয়া সেইকাৰণে আনি ললো, পুৰা ভ্লগ বনাম আজিৰ পৰা। লগাই দিছো, ওপৰৰ এই মূৰাটো লগাই দিছো, চাই থাকক ভিডিঅ'টো।